লুইখাবলু পঞ্চায়তৰ তিনিখনকৈ দলং সংযোগী এখন ২ নম্বৰ দলং লোহিত দলঙৰ পাছত পাথুৰিচুকত দুখন দলং আছে যি দলং লুইখাবলু পঞ্চায়তক সংলগ্ন কৰি নিচে সিভিল হস্পিটেল ওচৰত আছে গড়মূৰৰ এইখন দলং ইমানে ইম্পৰ্টেণ্ট যে লুইখাবলু পঞ্চায়তত 30,000 অলমোষ্ট ইনহেবিটেড মানে মানুহ আছে সো গোটেই মানুহবিলাকৰ এটা যোগাযোগ ব্যৱস্থাৰ কাৰণে এই দুখন দলঙৰ খুবেই ইম্পৰ্টেণ্ট আজি যদি লোহিত দলঙৰ কথা কওঁ লোহিত দলঙৰ পাছতো লোহিত খাবলুৰ নামনি অংশৰ প্ৰায় 15-20 হাজাৰ জনসংখ্যাক এইখন দলঙে যোগাযোগ ব্যৱস্থা ৰক্ষা কৰি আহিছে এই দলঙৰ বয়স যথেষ্ট হ'ল আজি 6-7 বছৰ হৈ গ'ল এই দলঙৰ মেৰামতিৰ কাৰণে আমি আজি এনেকুৱা এটা স্থিতিত আহিছো এই গোটেই ৰাইজ দিন বা দিন যাতে নিজৰ পইচা ধন টকা পইচা খৰচ কৰি তেওঁলোকে এই কাম কৰি মেৰামতি কৰি স্কুলত যোৱা ল'ৰা ছোৱালীৰ কাৰণে এই হস্পিটেলত যোৱাৰ ৰোগীৰ কাৰণে তেওঁলোকে এই পথটোৰ মেৰামতি খুবেই দৰকাৰ বুলি অনুভৱ কৰে আৰু নিজৰ দেহৰ গা ধন খৰচ কৰি হ'লেও তেওঁলোকে এই চাওক এইখন ইমান এটা আজি গৰম হ'লেও তেওঁলোকে আহিছে আৰু কাম কৰিছে গতিকে এইখন দলঙৰ ওপৰত আমাৰ ক'ব লগা বহুত আছে এই দলংখনৰ ওপৰত ইম্পৰ্টেণ্ট আমি দিয়াৰ কাৰণে যথেষ্ট আমি আমাৰ আবেদন নিবেদন কৰা হৈছে মাজুলী সমষ্টিৰ বিধায়ক ডাঙৰীয়াকো আমি আবেদন নিবেদন কৰা হৈছে আৰু ইতিমধ্যে তেওঁ আমাৰ এই ঠাইখিনিত ভিজিট দিছে আৰু এই দলঙৰ মেৰামতিৰ সম্পৰ্কত আশ্বাস দিয়াও আমি দেখা পাইছো কিন্তু আশ্বাস দিয়াৰ পাছতো এইখন দলং আজি পৰ্যন্ত নিজৰ মানুহে মেৰামতি কৰি আছে এতিয়ালৈকে প্ৰশাসনৰ পৰা বা তেওঁৰ এমএলএ ফাণ্ডৰ পৰা কোনো এমপি ফাণ্ডৰ পৰা পইচা ইয়াত মেৰামতি হোৱা নাই গতিকে ইয়াত আমি প্ৰসংগক্ৰমে আমি উত্থাপন কৰিম এই অহা যোৱা অফিচত যোৱা মানুহবিলাক যি অৱস্থাত আজি এইখন দলঙত পাৰ কৰিব লগা হয় দুজন মানুহ ডাবল কৰি পাৰ কৰিব নোৱাৰে মই আজি এখন দলঙৰ কথাই কৈছো ইয়াত তিনিখন দলং আছে যি লুইখাবলু পঞ্চায়তত 30,000 মানুহৰ যোগাযোগ ব্যৱস্থা ৰক্ষা কৰি আহিছে আমাৰ প্ৰশ্ন হয় লুইখাবলু পঞ্চায়তক মাজুলীকৰণ কৰাৰ পাছত মানুহবিলাকৰ যথেষ্ট উৎসাহ উদ্দীপনা আছিলে যে এখন পঞ্চায়ত মাজুলীকৰণ হোৱাৰ পাছত আমাৰ যথেষ্ট উন্নয়ন হ'ব ওচৰতে বিধায়কক পাম ওচৰতে প্ৰশাসন পাম গতিকে 1-2 ঘণ্টাৰ ভিতৰতে এই প্ৰশাসনে আমাৰ এই ব্যৱস্থাক সুকলমে কৰি পেলাব কিন্তু আজি চাওক আজি বছৰ জোৰা হৈ গ'ল কোনো ব্যৱস্থা হাতত লোৱা আমি দেখা নাই প্ৰশাসন বিধায়ক এমপি সকলোকে আমি আবেদন নিবেদন কৰা হৈছে গতিকে আমাৰ এটা দাবী আছে লুইখাবলু পঞ্চায়তৰ আমাৰ এই সৰু সৰু যিটো আপোনালোকৰ কাৰণে সৰু সৰু এইটো আমাৰ কাৰণে বহুত ডাঙৰ সমস্যা এই সমস্যাৰ ওপৰত গুৰুত্ব দিয়ক আৰু এই যোগাযোগ ব্যৱস্থাটোত অতি সোনকালে যি ধৰণৰ ফান হয় যেনেকুৱা ধৰণৰ মেৰামতিৰ ফান ইছ্যু কৰিব লাগে তৎকালে আমাক এই ব্যৱস্থা কৰি দিবৰ কাৰণে লুইখাবলু পঞ্চায়তৰ সমূহ ৰাইজে এইটো আশা কৰিছে আবেদন নিবেদন পুনৰ কৰিছে আজি এইখিনি কথা মই আপোনালোকক অৱগত কৰিছো গোটেই কথাখিনি ৰাইজৰ মুখেদি আপোনালোকে ভৱিষ্যতে শুনিব আৰু শুনি আছে গতিকে অনতিপলমে কোনো বিলম্ব নকৰাকৈ সেই দলং তিনিখনৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে বুলি আমি আশা কৰিছো ধন্যবাদ